নমস্কাৰ বন্ধুসকল। আজি বহুত দিনৰ মূৰত এটা গান শুনিলো। গানটো পাপনৰ কণ্ঠত গোৱা বৰ সুৱদী গান আছিল। গানটো শুনি মনলৈ কিছুমান ভাৱ আহিল। গানটো বহুত গহীন অৰ্থৰ আৰু গানটোৱে বহু কথাৰ ভাৱৰ বুৰবুৰণি মনত দি থৈ যায়। তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে, বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে। কথা সুৰ কেশৱ নয়ন, কণ্ঠ অংগৰাগ মহন্ত অৰ্থাৎ পাপনৰ, সংগীত ব্যৱস্থাপনা মানস হাজৰিকাৰ। পাপনৰ মাতত যেন এই গানটো জীৱন্ত হৈ উঠিছে। বিষাদ বা বেদনাই সদায় বেজাৰ দিয়ে, হয়, কিন্তু বেজাৰৰ অনুভৱে মানস পটত একোটা সুকীয়া সুৰসুৰণিও তুলি যায়। আৰু এটা কথা, বেদনা বেজাৰ আদিয়ে যিমান বিষাদ দিয়ে, তিক্ততা দিয়ে, কেতিয়াবা এইবোৰে জীৱনৰ নিৰ্মোহ অভিজ্ঞতা হৈ কাললৈ জীৱনক একোটা শিক্ষাৰে শিক্ষিত কৰি যায়, নতুন অভিজ্ঞতাৰে দীক্ষিতও কৰি যায়। বেজাৰ এটা বিষাদগ্ৰস্ত চেতনা হলেও কিবা এটা আবেগৰ অনুৰণন থাকে, যি জীৱনক অলপ বেলেগ ধৰণে অনুৰণিত কৰি যায়। চাবচোন, সাধাৰণতে এই গানটো ঠিক বিষাদৰ গান নহয় যেন লাগে। এই গানটোত এটা বিষাদ বুলিয়ে গোমা ভাৱ আছে ঠিকেই, যি আপোনাৰ চকুত অলপ চকু পানী দিব আৰু ভিজা ভিজা অশ্ৰুসিক্ত চকুৰ সৈতে আপোনাৰ ওঠত এটা মিঠা হাঁহিও বিৰিঙিয়াই দিব। আপোনজনৰ অনুপস্থিতিত তেওঁ সোঁৱৰণীয়ে আহি সুৰসুৰোৱা এটা অনুভৱ এই গীতটোৱে জগাই যাব। ইয়াৰ প্ৰথম আৰম্ভণিৰ মুখখনতেই বিৰিঙি উঠা সংগীতৰ ধ্বনিয়ে আপোনাক প্ৰথমেই এই গীতটোৰ ভাৱৰ ভিতৰলৈ আদৰি লৈ যাব। এই গীতটোৰ প্ৰথম আৰম্ভণিৰ সুৰৰ লহৰত যেন আপোনাৰ অনুভৱবোৰো গীতটোৰ বুৱতী প্ৰবাহৰ ফালেই ঢাপলি মেলিব। তোমাৰ কথা যেতিয়া ভাবো, বুকুৰ সিপাৰে ৰঙা ৰঙা হাজাৰ কলি মেল খায়। যেতিয়াই পাপনৰ কণ্ঠত এই সুৰটো অভিব্যক্ত হ'ব ধৰে, আপুনি হেৰাই যাব গানটোৰ পৰা ওলাই অহা অভিব্যক্তিৰ সেই মায়াময়তাত, যি হৃদয়ত আঁকি দিব গানটোত প্ৰকাশ পোৱা ভাৱৰ ছবিখন। কোনোবা আপোনজনৰ অবৰ্তমানত তেওঁৰ মিঠা সোঁৱৰণিৰ অনুভৱবোৰৰ আবেগে ফুলাই তোলা ভাল বেয়া তিতা মিঠা অনুভৱবোৰ বৰ আকুল হৈ আহি হৃদয়ত ধৰা দিয়ে। হয়ো, আপোনজনৰ অবৰ্তমান বা অনুপস্থিতিতহে বুজা যায় জীৱনত কোনোবা আপোনজনৰ উপস্থিতিৰ প্ৰয়োজন কিমান। ছাঁ হৈ আহা এবাৰ কাষৰলে, দিঠকত নেলাগে আহিবলৈ, সপোনত আহা এবাৰ কাষৰলে। এই গীতটোৰ এইখিনি কথাত মানুহৰ আবেগৰ আকুলতাৰ সংবেদনাখিনি বৰ গভীৰভাৱে অনুভৱ হয়। এই কথাখিনিত মানুহৰ আবেগৰ দ্বন্দ্বও অনুভৱ কৰিব। আপোনজনৰ অনুপস্থিতিত তেওঁ অবৰ্তমানত উকা হৈ পৰি ৰোৱা হৃদয়ৰ সেই স্থানখিনিৰ ৰিক্ততাই মানুহক কিমান আবেগ আকুল কৰে চাওক। সেই উকা হোৱা স্থানখিনি সেই প্ৰিয়জনৰ সোঁৱৰণিৰ স্মৃতি সপোন হৈ আহি হলেও পুৰাবলৈ বাঞ্ছা কৰিছে। বাস্তৱতো সেয়াই নহয় জানো? হেৰাই যোৱা কাৰোবাৰ আত্মীয়তাখিনি আমি সপোনত বিচাৰি নুফুৰো জানো? সঁচাকৈয়ে হেৰাই যোৱা সোঁৱৰণিখিনিত সমাহিত হৈ ৰোৱা আপোনজনৰ ৰোমন্থনে সদায় হৃদয়ৰ বেজাৰ গধুৰ অমানিশাত জোনাক হৈ জ্বলি নুঠে জানো? এই সোঁৱৰণি বিচ্ছেদ হওক বা অবৰ্তমানৰ হওক, আপোনজনৰ অনুপস্থিতিত বেদনাৰ বিষাদ বৰ মৰ্মান্তিক হয়। আত্মীয়তাৰ সমান একাত্ম একোৱেই নহয়। ই শত গোলাপৰ কলি হৈ সদায় হৃদয় ৰঙীন কৰে, গুলপীয়া কৰি ৰাখে হৃদয়ৰ পাৰ। এই গানটোৰ এইখিনি সুৰ আৰু কথাত আবেগৰ ৰোমান্টিক ভাৱৰ বুৰবুৰণিয়ে একোটাও দেখিব, য'ত বৈবাহিক জীৱনৰ এটি সুন্দৰ আৰু নিৰ্ভেজাল সৰল হাঁহি বিৰিঙি উঠে। এটি বেলি ফুটে কাণে কাণে মোক ক'লে, তুমি মই
একেটি হোৱাৰে এই সুৰটোৱে ব্যক্তিগতভাৱে ক'ৰবাত মোৰ নিজৰ জীৱনৰ অনুভৱখিনিকো সুৰসুৰাই যায়। এই অংশখিনিত প্ৰেম ভালপোৱাৰ সেই জৈৱিক আৱেগ প্ৰকাশ পাইছে, য'ত এটি পুৰুষ এগৰাকী নাৰীৰ সৈতে নতুন জীৱনৰ পাতনি মেলে। জীৱনৰ এই পৰিক্ৰমাত নৰ নাৰীৰ আৱেগিক আত্মীয়তা, নিজস্বতাৰ এক বুজাব নোৱাৰা ভাৱাতীত আৱেগ গঢ় লৈ উঠে। ন কইনাৰ ৰঙা ফুটটিত দুটি প্ৰাণ একেটি হোৱাৰ শুভকামনা যেন কাণে কাণে দি যায়। এই ভাৱটোত জীৱনৰ কি এক অনন্য ৰোমান্টিকতাৰ ভাৱ ফুলি উঠিছে। বিবাহৰ সন্মান কৰা সকলোৱে ইয়াক অন্তৰ পৰা অনুভৱ কৰিব, যেন বেলিৰ প্ৰথম প্ৰহৰত আগত জীৱনৰ বহুবোৰ আশাই পোহৰ কৰে প্ৰাণক। সেই বেলি ফুটে ওৰে নিশা, মোক আহি জোকালে জুৰুলা কৰিলে। এই গীতটোৰ এই অংশটি যেতিয়াই শুনিলো, এটা বুজাব নোৱাৰা ভাৱে আহি আকৌ আৱেগক খুন্দিয়াই গ'ল। ই আপোনাকো খুন্দিয়াব। বৈবাহিক জীৱনৰ অনন্য সৌন্দৰ্য এই গীতটোত প্ৰকাশ পাইছে। সঁচাকৈ সগভীৰ অন্তৰত বৰ্তি থকা জীৱন সংগীৰ মৰমবোৰ তেওঁৰ অনুপস্থিতিতহে আহি জুৰুলা কৰে। জীৱনৰ সুখ দুখবোৰ ভগাই লৈ জীৱন আৰু সংসাৰ দুটি প্ৰাণ এক হয় গভীৰ আত্মিক অন্তৰংগতাৰেহে। এই আত্মিকতা গঢ় লয় সৰু সুৰা বুজাবুজি এৰা ধৰাৰে। জীৱনত সেইজন কিমান গুৰুত্বপূৰ্ণ হ'ব লাগিব, যাৰ উপস্থিতি, যাৰ আগমনে জীৱনক জোনাকৰ জ্যোৎস্নাৰে ফৰিং ফুটা কৰি তুলিব পাৰে। সম্পৰ্কবোৰ তেনেকুৱাই। সি লাগিলে পতি পত্নীয়ে হওক, প্ৰেমিক প্ৰেমিকা হওক বা আন সম্বন্ধীয় সম্পৰ্কৰেই হওক, পবিত্ৰতা সদায় পবিত্ৰ হয়। পবিত্ৰ সম্পৰ্কবোৰ হয় সদায় আত্মিক থাকে। উত্তৰৰ বিশাল পথাৰত এহেজাৰ গোলাপে ৰঙা ৰঙা হৈ পাহি মেলিব পৰা সেই আৱেগ কিমান প্ৰবল হ'ব, তাৰ বাবে সেই সম্বন্ধটোত পাৰস্পৰিক কিমান উৎসৰ্গিত থাকিব লাগিব, স্বীকাৰ কৰিব লাগিব। সম্পূৰ্ণ জোনাকত তৰাবোৰ হেৰাই যায়, কিন্তু কাচি জোনৰ আকাশত চাবচোন তৰাবোৰ একেলগে থাকে। কাচি জোনৰ আকাশখন সঁচা অৰ্থত মানুহৰ ভাৱৰ গুমগুমীয়া সেই অজান গভীৰ গহনতাক বুজায়, য'ত বেজাৰ থাকে। বেজাৰৰ পৰাই এটা সোঁৱৰণিৰ জন্ম ল'ব পাৰে। বিষাদ বেজাৰৰ দুখবোৰো জীৱনৰ বৰ অন্তৰংগ অংশ। আপুনি এইখিনি বাদ দি অকলেই জীৱন গঢ়িব নোৱাৰে। সেয়েহে কওঁ, জীৱনৰ বহুবোৰ ভাৱে কেতিয়াবা একোটা চিন্তাত আহি খুন্দি আহি দ্বন্দ্ব কৰেহি। বিষাদৰ আৱেগ বেয়া, নকাৰাত্মক হলেও কিয় বিষাদ আৰু বেজাৰ বুলিয়া সুৰবোৰেও মনত গভীৰভাৱে সাজ বহুৱাই যায়। বিষাদবোৰে চকুলো বাহিৰ কৰি দিয়ে, সেইবাবেই নেকি? বিষাদ বেজাৰমুখী হলেও ই আমাৰ পৰ নহয়। সেয়েহে চাগৈ বিষাদ বেজাৰ বুলিয়া গান, কবিতা, সুৰ, সমলয়বোৰ চিৰযুগমীয়া ক্লাছিক হৈ, সেইকাৰণেই চাগে বিষাদ বুলিয়া গীতবোৰ ক্লাছিক হৈ পৰে। তৰা ফুলা ৰাতি তোমাক বাচি বাচি কলে তুমি নাই কতো নাই। কেতিয়াবা হঠাৎ সাৰ পাই উঠা নিসংগ কোনোবা ৰাতি তৰা ভৰা আকাশত কাচি জোনটোৱে হেৰাই যোৱা আপোনজনৰ সোঁৱৰণিবোৰ জগাই দিয়েনে? তৰা ভৰা আকাশখনে কোনোবা নোহোৱা কাৰোবাৰ অনুপস্থিতিৰ ৰিক্ততাখিনি বাছি বাছি উলিয়াই নিদিয়ে জানো? সেইবাবেই চাগৈ এই গানটোত জীৱনৰ পৰা অনুপস্থিত বা আঁতৰি যোৱা কাৰোবাৰ উপস্থিতিৰ সোঁৱৰণিবোৰ ছাঁ হৈ হলেও বিমূৰ্ত হৈ কাষলৈ আহিবলৈ কৈছে। জীৱন এয়াই। বিষাদৰো এটা কৰুণ সুৰ থাকে। এই সুৰ কিন্তু জীৱনৰ একেবাৰে কাষৰ। বেজাৰবোৰ সকলোৰে একেই। সেয়েহে চাগৈ সকলো এই বেজাৰবোৰৰ সৈতে একাত্ম হৈ পৰিব পাৰে। সেইবাবেই চাগে বেজাৰৰ সৈতে মানুহ একাত্ম হৈ পৰিব পাৰে, কাৰণ বেজাৰ বুলিয়ে গানবোৰ আমাৰ আপোন হৈ পৰে। কি আচৰিত নহয়? দুখ, বিষাদ, বেজাৰ, বেদনা, নকাৰাত্মক, বেয়া, অথচ বিষাদৰ কৰুণ সুৰটো যিমান গভীৰ হৈ অন্তৰংগ হৈ পৰে, সেই গভীৰতাক দেখিহে আচৰিত লাগে। কাৰণ বিষাদবোৰৰ সৈতে আমি সহজে একাত্ম হৈ পৰো।
কাৰণ আমি সকলোৱে এক বিষাদৰ উচুপনিলৈ ফুৰো নেকি? সেইবাবেই নেকি পাপনৰ কণ্ঠত শুনা এই গানটোৱে সেই হৃদয়ত বহু ভিতৰলৈ সোমাই গ'ল। গানটো শুনিবচোন, আপোনালোকেও আত্মহাৰা হৈ পৰিব। এনেধৰণৰ হৃদয়স্পৰ্শী গানৰ অভিব্যক্তিবোৰ আপোনালোকৰ কাষলৈ কঢ়িয়াই আনিম, অনুভৱবোৰ আদান প্ৰদান কৰিম। আমাৰ চেনেল এবি পৰ্টেলক অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।